নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম। কালি আইথানলৈ যিহেতু যাম বুলি কৈছিলোঁ, এয়া চাওক আমি ওলাইছোঁ। এয়া আমাৰ খুৰী দেই। এয়া আমি আইথান পালোহি আৰু এয়া দেখিছেনে, আপোনালোকক অকণমান দেখাই দিছোঁ বাৰু দেই পৰিৱেশটো। আৰু এয়া ধানৰ ভিতৰৰ ভাগ, আচলতে এইখিনি জেগাতে বলি দিয়া হয়। এয়াই আচলতে কেঁচাই খাটি আই। আৰু এয়া মহাদেৱ। আৰু এজনে আমাৰ খুৰা, যি আইথানৰ গৰাকী। খুৰা, এই আইথানখন কিমান দিন হ'ল বাৰু? এইটো 1948 চনত প্ৰতিষ্ঠা হৈছিলে। হয় ন? অঁ, ঠিক আছে, হ'ব। এইখন আইস্থানতে বহু মনোবাঞ্ছা পূৰণ হৈছে। যিসকলে আহিছে তেখেতসকলেতো এই আইথানৰ মহত্ব গম পায়, আৰু যিসকল নাই অহা তেখেতলোকে এবাৰ আহিবচোন, সঁচাই বহুত ভাল লগা পৰিৱেশটো। তাত ব্যস্ত দেই চিন্তুদা। আৰু আজোন কাটিছানে? আৰু এয়া খুৰী বহি আছে, লগতে ছোৱালী, আৰু এয়া চিন্তুদা বৌ, আৰু এজন আমাৰ মানুহজন দেই। এইবোৰ যা যোগাৰ কৰা হৈছে আৰু এয়া ফাগুনত 15 বছৰ হৈছে, আহাৰলৈ মই বিয়া হৈছোঁ। এজনী ভণ্টি পালেহি আৰু দেই, মোৰ মামাৰ ছোৱালী। তই ইমান দেৰি কৰিলি যে? এয়া বাটত গাড়ীখন পোৱা দেৰি হ'ল। হয় নেকি? আৰু এইটো যোৱাই, আৰু লগতে এই ভাগিনটোও আহিছে, ইহঁত দুটা খেলি আছে।